হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেল সুমিজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। বিশেষ বুলি কিয় কৈছোঁ, আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে নিশ্চয় গম পাব। আজি মই আপোনালোকক দুটা বস্তু দেখুৱাই আছোঁ। এইটো হৈছে এটা কেলছিয়ামৰ বটল আৰু এইটো হৈছে আইৰণ টেবলেট। আৰু আপোনালোকে নিশ্চয় চাগে ভাবিছে কিয় টেবলেট মেডিচিন দেখুৱাইছে। হয়, আজি মই এই দুটা বস্তুৰ ওপৰত আজিৰ ভিডিঅ'টি লৈ আহিছোঁ। আমি যেতিয়া ডক্টৰৰ ওচৰত আহোঁ তেতিয়া আমাক কিবা বেমাৰ হ'লে বা গৰ্ভধাৰণ কৰিলে, প্ৰেগনেঞ্চি থাকিলে আমি হস্পিটেলত আহোঁ আৰু ডক্টৰে আমাক মেডিচিন প্ৰেছক্ৰাইব কৰে। আমি সেইমতে মেডিচিন খাওঁ। কেতিয়াবা আমাৰ খেলি মেলিও হৈ যায়, পাহৰাও যায় নহয় জানো, যে কোনটো মেডিচিন কেতিয়া খাব লগা আছিল, কেনেকৈ খাব লগা আছিল, কিহৰ লগত খাব লাগে, সেনেকুৱা খেলি মেলি হোৱা দেখা যায়। আৰু মেডিচিন খালেই নহ'ব, কিছুমান মেডিচিনৰ লগত কিছুমান খাদ্যই সেই মেডিচিনটোৰ কাম নাইকিয়া কৰি পেলাই। ধৰা হওক মই এটা মেডিচিন খালোঁ, যদি তাৰ লগতে মই কিবা এটা বেলেগ খাদ্য খাই দিলোঁ, তেতিয়াহ'লে সেই খাদ্যটোৱে সেই মেডিচিনটোৰ মানে কি খোৱাৰ মূল্যটো নোহোৱা কৰি পেলায়। সেয়েহে ভাবিছোঁ আইৰণ আৰু কেলছিয়াম কেনেকৈ খাব লাগে আপোনালোকক আজিৰ ভিডিঅ'টিত কওঁ। এই যে আইৰণ টেবলেটটো আছে নহয় জানো, এই টেবলেটটো সদায় আপোনালোকে ৰাতি ভাত খাই উঠি খাব। আৰু কেলছিয়াম টেবলেটটো আপোনালোকে পৰাপক্ষত দিনত খাব। আৰু এটা কথা, এই যে আইৰণ টেবলেটটো আছে, এই দুটা যদি মই একেলগে আইৰণ টেবলেটটো ধৰক দিনত খালোঁ আৰু লগতে কেলছিয়ামটো দিনত খালোঁ একেলগে, তেতিয়াহ'লে আইৰণ টেবলেটটো খোৱাৰ মূল্য নাথাকিব। কিয়নো কেলছিয়ামে আমাৰ বডিত আইৰণ এবজৰ্পশ্যনত বাধা দিয়ে। সেয়েহে আইৰণ আৰু কেলছিয়াম একেলগে নাখাব। যদিহে আপুনি আইৰণটো ৰাতি ভাত খাই উঠি খাইছে, তেতিয়াহ'লে কেলছিয়াম সদায় ৰাতিপুৱা কেলছিয়াম সদায় দিনৰ ভাগত খাব লাগে। এতিয়া এইটো হৈ গ'ল। এতিয়া আহোঁ আইৰণ টেবলেট এটা কিহৰ লগত খাম। আমাৰ বহুতৰে অভ্যাস এটা আছে যে গাখীৰৰ লগত আমি টেবলেট খাওঁ। ময়ো কেতিয়াবা কিবা টেবলেট খালে গাখীৰ লগত খাই ভাল পাওঁ। কথাটো হ'ল, এতিয়া আমি কিছুমান টেবলেট গাখীৰৰ লগত খাব লাগে আৰু কিছুমান টেবলেট গাখীৰৰ লগত খাব নোৱাৰিম, যিয়ে নেকি গাখীৰৰ লগত খালে সেই টেবলেটটোৰ গুণাগুণ নোহোৱা কৰি পেলায়। এতিয়া ধৰক মই যদি এই আইৰণৰ টেবলেটটো যদি খাইছোঁ, খাই উঠি গাখীৰৰ লগত খাইছোঁ, তেতিয়াহ'লে এই আইৰণৰ টেবলেটটোৰ গুণাগুণ নোহোৱা কৰি পেলাইছে কিহে জানানে, গাখীৰখিনিয়ে নোহোৱা কৰি পেলাব। সেয়েহে আপোনালোকে আইৰণ টেবলেট কেতিয়াও গাখীৰৰ লগত নাখাব বা গাখীৰ খাই উঠিয়ে আইৰণ টেবলেট নাখাব, কাৰণ ই আইৰণৰ গুণাগুণটো নোহোৱা কৰি পেলায়। আৰু যিহেতু গাখীৰত কেলছিয়াম থাকে নহয় জানো। এতিয়া কথাটো হ'ল কি, আইৰণ টেবলেটটো খালেও আপোনালোকে চাহ আৰু কফিৰ লগত নাখাব, বা আইৰণ টেবলেটটো খাই উঠিয়ে আপোনালোকে চাহ আৰু কফি নাখাব। আৰু গৰ্ভৱতী মহিলাই কফি আৰু চাহৰ পৰা সদায় যিমান পাৰে সিমান নোখোৱাকৈ থাকিব লাগে। কফি আৰু চাহৰ পৰা আঁতৰি থাকিব লাগে। তাৰপিছত এতিয়া ক'বলৈ ওলাইছোঁ, এই যে আইৰণ টেবলেটটো আছে নহয় জানো, এই টেবলেটটো দুগুণ গুণাগুণ বৃদ্ধি কৰি পেলাই, মানে কি আপোনাৰ আইৰণ দুগুণ বৃদ্ধি কৰি পেলাব, যদিহে আপুনি এই টেবলেটটোৰ লগত বা এই টেবলেটটো খাই উঠিয়ে মধুৰিআম বা আমলখি বা নেমু টেঙা আপুনি খাইছে। কাৰণ ভিটামিন চিয়ে, বহুতে জানে হয়তো, আৰু ভিটামিন চিয়ে আমাক বডিত আইৰণ এবজৰ্পশ্যন কৰাত বহুত বেছি সহায় কৰে। সেয়েহে আইৰণ টেবলেটৰ লগত সদায় মধুৰিআম, আমলখি বা মৌচুমী বা নেমু খাব লাগে। আৰু এতিয়া কওঁ আইৰণ টেবলেটটো আমি কিয় খাব লাগে। আইৰণ টেবলেটটো অকল গৰ্ভৱতী মহিলাই নহয়, আমাৰ মাহেকীয়া হোৱাৰ পিছৰে পৰা খাব লাগে, যিহেতু আমাৰ মহিলাসকলৰ মাহেকীয়াৰ টাইমত বহুত বেছি ব্লাড লছ হয়। সেয়েহে আমি আইৰণ টেবলেটটো খাই থাকিব লাগে।
আৰু মই আগতে এটা ভিডিঅ' আগবঢ়াই থৈছোঁ আইৰণ টেবলেট কিয় খাব লাগে, আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে। আইৰণ টেবলেটে আমাক কি কৰে, ৰক্তহীনতাৰ পৰা দূৰ কৰে, শৰীৰত ভাগৰ লগা অনুভৱ দূৰ কৰে, আৰু কেলছিয়ামে আমাৰ হাড় মজবুত কৰে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টি মোৰ ইমানেই। যদি মোৰ আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ অলপ হ'লেও সহায় হয় বুলি ভাবিছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টি লাইক নকৰাকৈ নাযাব। প্লিজ মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি জনাব। তেতিয়াহ'লেহে মই আকৌ নতুন এটা ভিডিঅ' বনাবলৈ সাহস পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট। আৰু নতুন এটা ভিডিঅ' লৈ বা ভ্লগ লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছে।